আহকচোন আজি ৰাতিৰ বশিষ্ঠ মন্দিৰটোনো কেনেকুৱা লাগে চাওঁ আহক। আমি আছো বৰ্তমান বশিষ্ঠ মন্দিৰৰ নদীটোত, য'ত শিল আছে। চাই লওকচোন আপোনালোকে কেনেকুৱা লাগে ৰাতিৰ বশিষ্ঠ মন্দিৰৰ এই পিছফালৰ নদীটো। আপোনালোকক মই দেখুৱাই আছো ভালদৰে। খুব পানী বৈ আছে খুব সুন্দৰভাৱে। আমাৰ এইফালে নৱজিত এইফালে আছে বহি কথা পাতি আছে ক'তবা। ৰাতিৰ বশিষ্ঠ মন্দিৰটোনো কেনেকুৱা লাগে আপোনালোকে চাওক। পানী বৈ আছে সুন্দৰভাৱে, চাওকচোন। বশিষ্ঠ দেৱালয়। ৰাতি ফুৰিবলৈ আহিলে কিজানি মনটো ভাল লাগে, কাৰণ ইয়াতে আহিলে মই শুনি থাকোঁ যে মনটো খুব ভাল লাগে। ভাবিলোঁ মনটো অলপ বেয়া হৈ আছিলে, কামৰ পৰা আহি বোলো যাওঁ বশিষ্ঠ মন্দিৰতে ফুৰি আহোঁ পিছফালে। এতিয়া শিলৰ মাজত নদীৰ মাজত আছো এতিয়া বৰ্তমান আমি। খুব ধুনীয়া লাগিছে, ঠাণ্ডা ঠাণ্ডা হাৱা, পানীৰ শব্দ, প্ৰকৃতিৰ খুব ধুনীয়াকে নিজৰা বৈ আছে, আপোনালোকক দেখুৱাই আছো। নিজৰা মানে নিজৰাত নিচিনাকে পানী চব পানী আহে ইয়াতে, আপোনালোকে চাওক। এইটো হ'ল বশিষ্ঠ মন্দিৰ, ৰাতিৰ বশিষ্ঠ মন্দিৰটো কেনেকুৱা লাগে চাওক। আপোনালোকে চাই ল'ব। নৱজ্যোতি বৰ্তমান ভিডিঅ' কৰি আছিলে এতিয়া। এইটো বশিষ্ঠ মন্দিৰৰ দুৱাৰ। চাওক নৱজ্যোতি গৈ আছে ভিডিঅ' কৰি কৰি। নৱজিত, আকাশ, তাৰ পিছে পিছে মই চাওকচোন। এই বান্দৰবিলাকক ভিডিঅ' কৰি আছে নৱজ্যোতি। এটা আমাৰ ইউটিউবাৰ, নতুন ইউটিউবাৰ, চাই লওক। তাৰ পিছে পিছে মই, এই মাছনিশা বশিষ্ঠ মন্দিৰ। চাওক ৰাতিৰ বশিষ্ঠ মন্দিৰ কেনেকুৱা। নদীত পানী বৈ আছে সুন্দৰভাৱে, চাই লওক আপোনালোকে। চাওক এই দুটা খুব ধুনীয়াকৈ বহি আছে। মোবাইল পিটিকি আছে সুন্দৰভাৱে। চাই লওক নদীৰ পানী বৈ ৰাতি সুন্দৰভাৱে আছে। অনুষ্ঠান তাতে বহুত ভাল লাগে, বহি আছে আমাৰ নতুন ইউটিউবাৰ এইটো। চাওক এই ৰাতি খুব ধুনীয়া এটা পৰিৱেশ, খুব সুন্দৰ লাগে, খুব ঠাণ্ডা মনেৰে বহি আছোঁ। এই ৰাতিৰ নদীটো বশিষ্ঠ মন্দিৰ কেনেকুৱা লাগে চাওক। আপোনালোকে ৰাতি দেখাই নাই বশিষ্ঠ মন্দিৰটো কেনেকুৱা লাগে, চাই লওক চাই লওক। নৱজ্যোতি ভিডিঅ' কৰি আছে। ডাঙৰ ভিডিঅ' কৰি আছে। দেখুৱাই আছে খুব ধুনীয়াকৈ ভিডিঅ' কৰি আছে এই ৰাতি বশিষ্ঠ মন্দিৰত। এইয়া এতিয়া আমি আহিলোঁ ওলাই, এই দুটা বাই বাই দি আছে। গতিকে আমাৰ ভিডিঅ'টো এতিয়া সমাপ্ত কৰিম। টাটা, বাই বাই, ৰাখিলোঁ।